হেল্ল' ফ্ৰেণ্ডছ, মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ অসমীয়া ভাষা সাহিত্যৰ কেইটামান ধুনীয়া ধুনীয়া প্ৰশ্ন উত্তৰ। যদি আপোনালোকে প্ৰশ্নকেইটাৰ উত্তৰ জানে নিশ্চয় কমেণ্ট বক্সত জনাব। ধন্যবাদ। 1 নম্বৰ প্ৰশ্ন, অসমীয়া ভাষাটো ভাৰতীয় কোনটো গোষ্ঠীৰ ভাষা? অসমীয়া ভাষাটো ভাৰতীয় কোনটো গোষ্ঠীৰ ভাষা? আৰ্যসকলৰ। 2 নম্বৰ প্ৰশ্ন, পশ্চিম অসমত অসমীয়া ভাষাটো কি ৰূপেৰে পৰিগণিত? উত্তৰ কামৰূপী। 3 নম্বৰ প্ৰশ্ন, শ্ৰীমন্ত শংকৰদেৱে তেখেতৰ নাটসমূহ লিখোঁতে কি ভাষা ব্যৱহাৰ কৰিছিল? 3 নম্বৰ প্ৰশ্ন, শ্ৰীমন্ত শংকৰদেৱে তেখেতৰ নাটসমূহ লিখোঁতে কি ভাষা ব্যৱহাৰ কৰিছিল? উত্তৰ ব্ৰজাৱলী ভাষা। 4 নম্বৰ প্ৰশ্ন, কোন চনত কোনে অসমীয়া ভাষাক অসমত নতুনকৈ প্ৰতিষ্ঠিত কৰিছিল? 4 নম্বৰ প্ৰশ্ন, কোন চনত কোনে অসমীয়া ভাষাক নতুনকৈ প্ৰতিষ্ঠিত কৰিছিল? উত্তৰ 1872 চনত ছাৰ জন কেম্পবেলে। 1872 চনত ছাৰ জন কেম্পবেলে অসমীয়া ভাষাটো অসমত নতুনকৈ প্ৰতিষ্ঠিত কৰিছিল। 5 নম্বৰ প্ৰশ্ন, শ্বেক্সপিয়াৰৰ কোনখন নাট অসমীয়ালৈ অনুদিত প্ৰথম নাট? উত্তৰ কমেডি অফ এৰ'ছ। অসমীয়া চুটিগল্পৰ পিতৃস্বৰূপ কোন? লক্ষ্মীনাথ বেজবৰুৱা। 7 নম্বৰ প্ৰশ্ন, 1919 চনত কাৰ দ্বাৰা ৰচিত কোনখন উপন্যাস হৈছে প্ৰথম অসমীয়া উপন্যাস? উত্তৰ পদ্মনাথ গোহাঁই বৰুৱাৰ ভানুমতী। 8 নম্বৰ প্ৰশ্ন, শংকৰদেৱৰ দ্বাৰা উদ্ভাৱিত এক অংকযুক্ত নাটসমূহক কি নাট বোলা হয়? শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা উদ্ভাৱিত এক অংকযুক্ত নাটসমূহক কি নাট বুলি কোৱা হয়? উত্তৰ অংকীয়া নাট বুলি কোৱা হয়। 9 নম্বৰ প্ৰশ্ন, সাহিত্য একাডেমী বঁটা লাভ কৰা কোনখন পুথি প্ৰথম অসমীয়া পুথি? উত্তৰ বনফুল। উত্তৰ বনফুল। 10 নম্বৰ প্ৰশ্ন, ৰাজ্যখনৰ মুঠ কিমান শতাংশতকৈও অধিক লোকে অসমীয়া ভাষা কয়? আমাৰ ৰাজ্যখনৰ মুঠ কিমান শতাংশতকৈ অধিক লোকে অসমীয়া ভাষা কয়? উত্তৰ 60% অধিক লোকে অসমীয়া ভাষা কয়। 11 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া অভিধানখন কিমান চনত কোনে ৰচিত আৰু প্ৰকাশিত কৰিছিল? প্ৰথম অসমীয়া অভিধানখন কিমান চনত কোনে ৰচিত আৰু প্ৰকাশিত কৰিছিল? 1867 চনত মাইলছ ব্ৰনছন। 12 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া গদ্য সংকলন কথাগীতাৰ ৰচক কোন? প্ৰথম অসমীয়া গদ্য সংকলন কথাগীতাৰ ৰচক কোন? উত্তৰ ভট্টদেৱ। প্ৰথম অসমীয়া গদ্য সংকলন কথাগীতাৰ ৰচক হ'ল ভট্টদেৱ। 13 নম্বৰ প্ৰশ্ন, আনন্দৰাম ঢেকিয়াল ফুকনৰ দ্বাৰা ৰচিত কোনখন পুথি অসমীয়া ভাষাৰ প্ৰথম পাঠ্যপুথি? আনন্দৰাম ঢেকিয়াল ফুকনৰ দ্বাৰা ৰচিত কোনখন পুথি অসমীয়া ভাষাৰ প্ৰথম পাঠ্যপুথি? উত্তৰ অসমীয়া ল'ৰাৰ মিত্ৰ। অসমীয়া ল'ৰাৰ মিত্ৰ নামৰ পুথিখন। 14 নম্বৰ প্ৰশ্ন, অসমীয়া ভাষা লিখনিত শ্বৰ্ট হেণ্ড পদ্ধতি কোনে প্ৰৱৰ্তন কৰিছিল? অসমীয়া ভাষা লিখনিত শ্বৰ্ট হেণ্ড পদ্ধতি কোনে প্ৰৱৰ্তন কৰিছিল? উত্তৰ ফণী শৰ্মা। অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম অসমীয়া অভিধানখনৰ নাম কি? উত্তৰ চন্দ্ৰকান্ত অভিধান। 16 নম্বৰ প্ৰশ্ন, অসমৰ মুখ্য ভাষাটো কি? চবেই জানে যে অসমৰ মুখ্য ভাষা কি হয়? অসমীয়া। 17 নম্বৰ প্ৰশ্ন, হিন্দী ভাষালৈ অনুবাদিত প্ৰথম অসমীয়া কিতাপখনৰ নাম কি? হিন্দী ভাষালৈ অনুবাদিত প্ৰথম অসমীয়া কিতাপখনৰ নাম হৈছে চিত্ৰ ভাগৱত। 18 নম্বৰ প্ৰশ্ন, অসমীয়া ভাষা সাহিত্যৰ পিতৃ কোন? অসমীয়া ভাষা সাহিত্যৰ পিতৃ কোন? শ্ৰীমন্ত শংকৰদেৱ। 19 নম্বৰ প্ৰশ্ন, অসমীয়া চুটিগল্পৰ জনক কোন? অসমীয়া চুটিগল্পৰ জনক লক্ষ্মীনাথ বেজবৰুৱা। 20 নম্বৰ প্ৰশ্ন, সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া কাব্যগ্ৰন্থ বনফুলৰ ৰচক কোন? উত্তৰ যতীন্দ্ৰনাথ দুৱৰা। এতিয়া আমি আজি 20টা প্ৰশ্ন আলোচনা কৰিলোঁ। আগলৈ আৰু প্ৰশ্ন আলোচনা কৰি যাম। তাৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে থকা বেল বটন টিপি দিব, যাতে আপোনালোকে আহিবলগীয়া ভিডিঅ'বোৰ আকৌ পাই থাকে। আৰু লগতে এই ভিডিঅ'টো যদি ভাল পালে নিশ্চয় এটা লাইক কৰিব। ধন্যবাদ।